ক্ষেত্ৰত চাকৰি কৰিলে, কিন্তু যিগৰাকী যুৱকৰ এটা স্বাধীন মন আছে, নিজাকে কিবা এটা কৰাৰ মন আছে, সেই যুৱকক চাকৰি শিকলিয়ে কেতিয়াও বান্ধি ৰাখিব নোৱাৰে। কিছুদিন পাছত 2016 চনত চাকৰিৰ পৰা পদত্যাগ কৰিলে। আপোনালোকে ভাবক, চাকৰি আজিকালি এটা লটাৰীৰ দৰে, কিন্তু তেওঁ চাকৰি ৰিজাইন দিলে। 2016 চনত তেওঁ পাচলিৰ ব্যৱসায় আৰম্ভ কৰিলে, জৈৱিক খেতি। 2018 চনত তেওঁ সোণাপুৰ, গোলাঘাট বিভিন্ন ঠাইত প্ৰায় 300 বিঘাৰ পুখুৰী খন্দালে আৰু ফিছ ফেডৰ যিখিনি মাছ যোগান ধৰা হয় তাৰে গৰিষ্ঠ সংখ্যক মাছেই এই যুৱকজনৰ পামৰ পৰা আহে। তেওঁৰ বিভিন্ন মাছ আছে, ৰৌ, ভকুৱা, শিঙৰাকে আদি কৰি। তাৰ পাছত শেহতীয়াকৈ তেওঁ এনেকুৱা এটা ব্যৱসায় আৰম্ভ কৰিছে, এক কথাত ক'ব পাৰি যে তেওঁ অত্যুৎসাহী যুৱকগৰাকী। কাৰণ আজিলৈকে অসমীয়া কোনো যুৱকে আলু আৰু পিঁয়াজৰ ব্যৱসায় মানে খেতি কৰাৰ কথা মই কোৱা নাই, নাচিকৰ পৰা পিঁয়াজ আনিছে, আন ৰাজ্যৰ পৰা অসমলৈ আলু আৰু পিঁয়াজ আনিছে, যিটো ইমান দিনে অনা অসমীয়া লোকৰ হাতত আছিলে। আৰু সেইগৰাকী যুৱকেই হৈছে মানস চলিহা। মই ভাবোঁ মানস চলিহাক এটা হাতেৰে আৰু জনাব লাগিব। মই মানস চলিহাক তেখেতৰ যিটো পৰিক্ৰমা, এই পৰিক্ৰমাৰ বিষয়ে ক'বলৈ মই অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজিৰ সভাত উপস্থিত থকা মোৰ মৰমৰ দাদা মনোজ শইকীয়া দা, অসম পশুধন নিগমৰ অধ্যক্ষ, আৰু মোৰ বন্ধু বান্ধৱীসকল, আৰু এই ষ্টেজত চকীত বহি থকা মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আমনি লাগিছে নেকি? অলপ আমাৰো হৈছিলে। সদায় পিছত বহি কেতিয়াবা হাঁহি থাকোঁ, এই কিনো কৈছে। তোমালোকে খালি ওলাই যাওঁতে নকৰিবা, এই চুটি চাপৰ শকতকৈ ল'ৰাটোৱে কি কৰি গ'ল মূৰত নোসোমাল বুলি, হয় নাই? আমি হাঁহিমো, আমি কথাও পাতিম আৰু অলপ তোমালোকৰ পৰাও জানিম। আজি যিহেতু এটা কথা কোৱা হৈছে যে অসমৰ অৰ্থনীতি আৰু স্বাৱলম্বিতা, এই ইমান ডাঙৰ টাৰ্মছলৈ নাযাওঁ, একদম সৰু টাৰ্মছৰ পৰা ষ্টাৰ্ট কৰোঁ। মই চাকৰি কৰি আছিলোঁ, ইঞ্জিনিয়াৰিং পঢ়িয়ে কাণত ধৰিছিলোঁ তোমালোকৰ নিচিনা। এইবোৰ পঢ়িব নোৱাৰি আৰু যেনে মা কামাখ্যাক সেৱা কৰিছিলোঁ যে পাছ কৰাই দিয়ক আৰু জীৱনত কিতাপ নচোঁ। যেনে পাছ কৰি গ'লোঁ। ভাগ্য ভাল আছিলে, ভাৰত চৰকাৰ গভৰ্ণমেণ্ট এণ্ড পাব্লিক পলিচিত চাকৰি পালোঁ। দৰমহা কমেই পাইছিলোঁ, প্ৰায় 3 লাখ মান পাইছিলোঁ মাহেকত। কিমাননো চাকৰি কৰি থাকিম, এৰি দিলোঁ। এৰি দিয়াৰ পিছত আটাইতকৈ গাঁৱৰ পৰাই প্ৰশ্ন কৰিলে, ইয়াক খেদি দিলে বাপেকে, হয় নাই? ইয়াক চাকৰিৰ পৰা খেদি দিলে, কিবা ঘটালা কৰিলে। এতিয়া মাজুলীত আহি শাক পাচলি কৰে, ঘৰত অৰ্গেনিক খেতি বাতি কৰিবলৈ আৰম্ভ কৰিলোঁ। মানে মই যাত্ৰাটোৰ কথা কৈছোঁ, যেতিয়া খেতি বাতি কৰিলোঁ 2 বছৰমান ভালেই চলিলে। তাৰপিছত লাহে দেখিলোঁ যে মোৰ মাহেকৰ মূৰত চেলাৰীটো নহা হ'ল। আগতে পাই আছিলোঁ ন, 10,000 5,000লৈ পৰিলেহি। তাৰপিছত ভাবিলোঁ নাই, এইটো অকণমান বেলেগকৈ পৰিকল্পনা কৰিব লাগিব। বেলেগকৈ পৰিকল্পনা মানে আমি অকল উৎপাদন কৰিলেই নহ'ব, হয় নাই? খেতি কৰিলে নহ'ব ন, আমি বিকিব লাগিব নাই? সেইটো ভাবিলোঁ যে বিক্ৰী কেনেকৈ কৰিব পৰা যায়। তাৰ বাবে আপোনালোকে গম পাইছে চাগে, বিপণন ক্ষেত্ৰ বুলি পাঞ্জাবাৰীত আপোনালোকৰ ওচৰতে তেতিয়া সেই সময়ত এখন বজাৰ খুলিছিলে। আমি তাত প্ৰথমতে ৰিটেইল আউটলেট আৰম্ভ কৰিলোঁ, আৰু যেতিয়া সেই ৰিটেইল আউটলেট আৰম্ভ কৰিলোঁ, লাহে গম পালোঁ বিকাটো কিমান কষ্টকৰ, হয় নাই? এতিয়া তোমালোকৰ চাগে বহুতৰ মূৰৰ ওপৰত যে কিনো খেতি বাতিৰ কথা কৈ আছে। সেই খেতি বাতি চবৰে এটা উদ্দেশ্য থাকে যে আজি তোমালোকে সকলোৱে ছ'চিয়েল মিডিয়া ইউজ কৰা, হয়নে নহয়? তাত এখন ফটো দি পেলাই চোৱা মোৰ কেইটা লাইক আহিছে, চোৱা নে নোচোৱা? ছোৱালী আহিলে বেছিকৈ লাইক পায় অলপমান ন। এই ব্যৱসায় নিজক সংস্থাপিত কৰাটো এটা নিচা, যে মই কিবা এটা সপোন দেখিছোঁ। যেনেকৈ আমাৰ মা দেউতাই আমাক লৈ সপোন দেখে যে মোৰ ল'ৰাটো ভাল হওক, মোৰ ল'ৰাটো শিক্ষক হওক, মোৰ ল'ৰাটো এজন খেতিয়ক হওক, মোৰ ল'ৰাটো এজন ইঞ্জিনিয়াৰ হওক। খেতিয়ক বুলি খুব কমেই সপোন দেখে ন, হয় নাই? কিন্তু এতিয়া আমাৰ অসমৰ এনেকুৱা এটা পৰিস্থিতি আহি পৰিছে যে আমি আমাৰ সন্তানক বা আমাৰ ভৱিষ্যতৰ পৰিকল্পনাবোৰ এনেদৰে কৰিব লাগিব যে আমি এজন ভাল ব্যৱসায়ী হওঁ, আমি এজন ভাল কৃষক হওঁ, হয় নাই? আমাক প্ৰশাসনিক বিষয়া, আমাক শিক্ষক লাগিব। কিন্তু আজি যদি অসমীয়া জাতিটোৰ হাতত পইচা নাথাকে, তেতিয়াহ'লে কেনেকৈ হ'ব? পইচা লাগেনে নাই? তোমালোকে ফেঞ্চি বজাৰ গ'লে জানো মনতে ভুল বুৰা নাই? চালা চব বাহিৰা মানুহবোৰে ইমান ডাঙৰ দোকান কৰিছে, এটকা নকমায়, লাগে নাই? এই জোৰকে মাৰে, মই শুনা নাই, লাগে নাই? সেইটোৱে
কিয় লাগে? কাৰণ আমাৰ পইচাবোৰ কোনোবা বাহিৰৰ হাতলৈ গৈ আছে। যিহেতু আমি ইয়াতে জন্ম হৈছোঁ, আমি ইয়াতে জীয়াইছোঁ আৰু আমি ইয়াতে মৰিম, আৰু আমাৰ মানুহখিনিৰ বাবে কিবা কৰিব লাগিব, হয় নাই? সেইবাবে ভাবিলোঁ যে আলু পিঁয়াজৰ ব্যৱসায় কৰোঁ, কাৰণ চব আলু পিঁয়াজে এটা বহিৰাগত জাতিৰ হাতত আছে। কিন্তু মই তেওঁলোকক ধন্যবাদ দিওঁ, মই তেওঁলোকৰ পৰা বহুত শিকিছোঁ। প্ৰথমতে ব্ৰিটিছ পলিচিটো কৰিব লাগিব, হয় নাই? অলপ শিকি ল'ব লাগিব, তাৰপিছতহে আমি উভতি ধৰিম নাই? এই লাহেকে কৈছা, জোৰ নাই নেকি? আমি বজাৰ আনিব পাৰিম নাই আমাৰ হাতলৈ? পাৰিম নাই? আনিবই লাগিব। লকডাউনৰ সময়ত চব চাই ঘৰত সোমাই আছিলা ন? এই মোৰ বন্ধু শিৱচন আছে, ই ছাগলী বিকিছিলে, একদম ধুনীয়াকৈ দেখিছা নাই? চুট টাইপ মেৰি, লগৰবোৰে কয় ই চালা ইমান ধুনীয়াকৈ দেখোন ছাগলী বিকে। মই মাছ বিকিছিলোঁ। গোটেই গুৱাহাটীত তোমালোকে যিমান মাছ খাবলৈ পাইছিলা তাৰে 60% আমি মাছ বিকিছিলোঁ, আৰু লকডাউনৰ পিৰিয়ড কমে আমি 1 কোটিমান টকা মাছ বিকিলোঁ। কমকৈ বিকিলোঁ নেকি? শিৱচন্দে আৰু বিকিলোঁ ছাগলী মনোজ ছাৰে বহুত সহায় কৰিলে। তেতিয়া ছাৰক পোৱা নাছিলোঁ, ছাৰক পোৱাহেঁতেন তেতিয়া শিৱচন্দৰ সৈতে মোৰ ভগাভগি হ'লহেঁতেন, নহয় নাই? ছাগলীটো মৰি পৰিলোহেঁতেন নহয় তেতিয়া। চ' তাৰপিছত আমি আৰম্ভ কৰিলোঁ আলু পিঁয়াজ। আলু পিঁয়াজটো চোৱা এনেকুৱা এটা ব্যৱসায়, আমাৰ প্ৰত্যেককে আলু পিঁয়াজ এইখিনি লাগে। কিন্তু তোমালোকে যেতিয়া যাবা, সেই আলু পিঁয়াজৰ ব্যৱসায়টো আমাৰ কোনো ডেকা ল'ৰা বা আমাৰ কোনো অসমীয়া মানুহৰ হাতত নাই। অসমৰ প্ৰত্যেকখন জিলাত যোৱা, আমি বৰ্তমানে 7খন জিলাত অসমত কৰি আছোঁ, তাত সদায় আলু পিঁয়াজৰ ব্যৱসায়টোৱে বেলেগ হয়। কিয় আমি কৰিব নোৱাৰোঁ? সেইবাবে যিহেতু মই চাকৰি জীৱনত দিল্লীৰ পৰা আৰম্ভ কৰি বহুকেইখন ৰাজ্যত কৰিছিলোঁ ভাৰত চৰকাৰৰ অধীনত। চ' মোৰ বহুসকল বন্ধু এই ব্যৱসায়টোৰ লগত অলপ জ্ঞান আছিলে। মই নিজেই মহাৰাষ্ট্ৰ গ'লোঁ, মই নাছিকত গ'লোঁ, মই আগ্ৰা গ'লোঁ। অলপ পিঁয়াজৰ কথা কৈ দিওঁ, তাৰপিছত মই কেনেকৈ তোমালোকৰ ব্যৱসায় এটা ষ্টাৰ্ট কৰিব পাৰে তাৰ 2 মিনিটমান। পিঁয়াজ, আমি যিটো পিঁয়াজ তোমালোকে খাই থাকা, আমি দেখোঁ যে ধুনীয়া পিঁয়াজটো সদায় নাছিকৰ পৰা আহে, আৰু অলপমান ৰঙা অকণমান কম দামী পিঁয়াজটো এতিয়া বৰ্তমান বেংগলৰ পৰা আহি আছে। চ' ইয়াত এটা কথা জানিব লাগিব যে আমি যিকোনো এটা ব্যৱসায় কৰিবলৈ হ'লে তাত যিসকল মানুহে সেই ব্যৱসায়টোৰ লগত আগৰ পৰা জড়িত হৈ আছে, তেওঁলোকৰ লগত আমি এটা সম্পৰ্ক স্থাপন কৰি আমি এই ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব। চ' আমি এদিনতে সপোন দেখিলে নহ'ব। অকণমান আগত দাদাই কৈ থৈ গৈছে যে 2000 বৰ্ষৰ পৰা তেওঁ খেতিৰ লগত জড়িত হৈছিলে। খেতি কৰাটো যথেষ্ট কষ্টকৰ কাম। কিয় গম পোৱা নে? খেতিত মেক্সিমাম সময়তে পইচা লোকচান হয়, কাৰণ আমি আমাৰ খেতিয়কসকলক কেতিয়াও উপযুক্ত মূল্য দিব পৰা নাই। কিয় দিব পৰা নাই? আমাৰ এখন বজাৰ নাই। ইয়াত যেনেকৈ কোৱা হয় আমাৰ পথাৰ আমাৰ বজাৰ, যিটো ছাৰে বৰ্তমান নতুনকৈ এটা কনচেপ্ট লৈ আহিছে, আপোনালোকে গম পাইছে চাগে। আজি এটা ছ'চিয়েল মিডিয়াৰ পেজো ইয়াতেই শুভাৰম্ভ কৰা হ'ব, আমাৰ পথাৰ আমাৰ বজাৰ। যেতিয়ালৈকে আমাৰ পথাৰৰ বস্তুখিনি আমাৰ বজাৰত বিক্ৰী নহ'ব, আমাৰ খেতিয়কে উচিত মূল্য। আৰু এই ক্ষেত্ৰত তোমালোকৰ নিচিনা যুৱক যুৱতীসকলে সহায় কৰিব লাগিব। তোমালোকে পঢ়ি আহিছা, কোনোবাই মেনেজমেণ্ট পঢ়িছা, কোনোবাই হিউমেনিটিজ পঢ়িছা, কোনোবাই ইঞ্জিনিয়াৰিং পঢ়িছা, বা কোনোবাই টেকনিকেল লাইনত। চ' আমাৰ যিসকল কৃষক আছে তেওঁলোকক এখন প্লেটফৰ্মলৈ তোমালোকে আগবঢ়াই নিব লাগিব, আৰু এইটো তোমালোকৰ দায়িত্ব নিজৰ জাতি আৰু নিজৰ মাটিৰ প্ৰতি তোমালোকেই কৰিব লাগিব। আমি যদি আমাৰ মানুহখিনি হাত ধৰি নলওঁ, তেতিয়াহ'লে কোনে হাত ধৰিব? হয়নে নহয়? ধৰিব লাগিব নাই? তোমালোকৰ পঢ়াবোৰ প্ৰেক্টিকেল ক্ষেত্ৰত আমি ইউজ কৰিব লাগিব নাই? তেতিয়াহে আমাৰ অসমখন মহাৰাষ্ট্ৰৰ নিচিনা হ'ব, তামিলনাডুৰ নিচিনা হ'ব, অন্ধ্ৰপ্ৰদেশৰ নিচিনা হ'ব। আমি গৰজি উঠিব পাৰিম। আমি কেতিয়াও ৰাজপথত কাৰ নালাগে বুলি আন্দোলন কৰিলে নহ'ব, আমি অৰ্থনৈতিকভাৱে আন্দোলন কৰিব লাগিব। সেই আন্দোলনৰ যোগেৰে আমি গৰজি উঠিব লাগিব নাই? হয়নে নহয়? চ' সেইটোৱে পৰিকল্পনা। মই বিশেষ দীঘলীয়াকৈ নকওঁ, কিন্তু মই আপোনালোকক 2টা কথা কৈ যাব বিচাৰিছোঁ যে ঠিক আছে, আপোনালোকে কৈ গ'ল ব্যৱসায় কৰিব লাগে, আপোনালোকে কৰি আছে, কেনেকৈ কৰিলে তেনেকৈও কৰিলে, কিন্তু ব্যৱসায় কৰিবলৈ 3টা বস্তু বহুত প্ৰয়োজন। প্ৰথম বস্তুটো পইচাটো লাগে নে নালাগে? হয় নাই? কেনেকৈ ঘটিম সেইটো এটা বস্তু। দ্বিতীয় বস্তু, তোমাৰ যিকোনো এটা লিগেল এণ্টিটি হ'ব লাগিব। যিহেতু বাইদেৱে কৈ থৈ গৈছে যে তেখেতে প্ৰথম অৱস্থাত বেংকৰ লোন পোৱা নাছিলে। লিগেল এণ্টিটিটো এইকাৰণেই লাগে যে তোমাৰ যেনেকৈ মোৰ নাম মানস চলিহা, আপোনালোকৰ সকলোৱে নাম আছে, তাৰ যোগেদি নিজৰ এটা পৰিচয়, আপোনাৰ যিটো সপোন, আপোনাৰ যিটো বিজনেছ এণ্টিটি, তাৰ বাবে এটা লিগেল এণ্টিটি হ'ব পাৰে। লিগেল এণ্টিটি কেই প্ৰকাৰ হয় মই কৈ দিছোঁ। কোনোবা প্ৰপাৰ্টাৰশ্বিপ হ'ব পাৰে, কোনোবা পাৰ্টনাৰশ্বিপ হ'ব পাৰে, কোনোবা কোম্পানী, যিকোনো পৰ্যায়তে
আপুনি লিগেল এন্ট্ৰিটো কৰিলে আপোনাৰ এটা বেংক একাউণ্ট কাৰেণ্ট একাউণ্ট খোল খাব তাৰ যোগেদি যেনেকে বোলে মই শকতাপত হয় নে মোৰ পেটটোলে চাইটো ক'ব এইটো এটা পেটুৱা বোলে হয় নাই আপোনাৰ বেংকৰ একাউণ্টটো লৈ চাই গম পাব আপোনালোকৰ পইচা আছে নে নাই আপুনি ক'লেই নহ'ব মোৰ কোটি টকা ট্ৰানজেকশ্যন হৈছে আপোনাৰ বেংকৰ একাউণ্টত সেইখিনি ৰিফ্লেক্ট হ'ব লাগিব আৰু তাৰ বাবে আপোনালোকৰ এটা কাৰেণ্ট একাউণ্টৰ প্ৰয়োজন তৃতীয়তে আপোনালোকৰ এটা টিম লাগিব যেনেকে এজন খেতিয়কে অকল বজাৰখন দখল কৰিব নোৱাৰে যেনেকে মই অকলে গোটেই বজাৰখন দখল কৰিব নোৱাৰো সেইদৰে আপোনালোকে উৎপাদক লাগিব যোনে খেতি কৰিব আৰু সেই বস্তুখিনি এটা জেগাত আনিবলৈ ট্ৰান্সপৰ্টেশ্যন লাগিব যিটো সাপ্লাই চেইন বুলি কোৱা যায় মেনেজমেণ্টৰ ক্ষেত্ৰত সেই বস্তুটোৰ প্ৰয়োজন হ'ব এই বস্তুটো খিনিৰ কাৰণে আপোনালোকে যদি কোনোবাই নতুনকে কিবা এটা ষ্টাৰ্টআপ হওক কিবা এটা ব্যৱসায় আপোনালোকে আৰম্ভ কৰোঁ বুলি ভাবিছে তেতিয়াহ'লে সদায় মই আপোনালোকৰ লগত আছো মই